বহুত দিনৰ মূৰত ক্ৰিকেট খেলিবলৈ ওলাই আহিছোঁ আমি এই বশিষ্ঠত আহিছোঁ। প্লেচটো চাই লওক। এখন মেচ জিকিলোঁ, বহুত দিনৰ পিছত খেলি ভাল লাগিছে। তো এতিয়া আমি আৰু এখন খেলিম। মই অলপ খেলখন দেখাই দিম বাৰু। প্ৰথমতে কোন কোন আছে আমি আৰু অলপ দেখাই দিওঁ। কোন কোন আহিছে দেখাই দিওঁ ন। আমাৰ গৌৰৱ আহিছে, ই আহিছে, কোন কোন আহিছে দেখাই দিওঁ খেলিবলৈ। এইপিনে আমাৰ কোন হয়, এইফালে মুখখন দেখা দিয়ে। কিমান দিনৰ মূৰত খেলিব আহিছা? আচলতে জেগাটো দেখাই দিওঁ আগতে। এইফালে জংঘল, খুব ধুনীয়া এটা প্লেচ হয়। বশিষ্ঠ বিজয়নগৰ বুলি কয় এইখিনি জেগা। আৰু আমি ইয়াতে খেলিব আহিছোঁ। এইটো পিটছ। তাৰ আগতে ভিউটো চাই লওক। আৰু কিমান বছৰৰ পিছত খেলিব আহিছোঁ ইয়াতে, প্ৰায় 2 বছৰমান হ'ল। আৰু এইফালে পাহাৰৰ মাজত এই চিনাৰীটো দেখাই দিছোঁ আগতে। এইফালে ঘৰ আছে বাৰু, এইফালেদি আমি আহিছোঁ। দৰ্শক হিচাপে আজি আমাৰ দৰ্শক ইহঁত দুটা আহিছে হাতীগাঁৱৰ পৰা খেল চাবলৈ। আৰম্ভ নেকি? মজা দিছে 6। কৈলাশ অলপ এইফালে হাই কৰি দে, মজা দিছ। মজা মজা, আৰু এটা 6। বাহ, শট শট। শট, স্টেট 6। Four. 6. ওহো, এইটো গছত লাগি যোৱা কাৰণে মইতো 6 বুলি ভাবিছিলোঁ। বেড লাক। মজা বিটুইন ৰানিং, মজা মজা মজা। Catch meet. প্ৰথমে চাব লাগিব ইয়াত। 6। বা ৰাজু, বঢ়িয়া ৰাজু। বিগ 6। ৰাজু কিবা কবা? এইটো 6।
75 কিমান অভাৰত 5 অভাৰত 75 টাৰ্গেট দিছো আমি এতিয়া চাও পিছলে কি হয় যিকোনে হাৰু যিকোনে পাৰ্টি ধন এফালে আমাৰ লগত ধন আছে কিমান টাৰ্গেট দিলো আমি 75 টাৰ্গেট 75 কিমান টাৰ্গেট 75 টাৰ্গেট দিছো গজন কিবা কবি এবাৰ আমি কেনেকৈ খেলিব লাগিব আজি খেলি বহুত ভাল লাগিছে এতিয়া মজা লাগিব এতিয়া আৰু আমি চেক দিম ঠিক আছে আমি চেক দিব লাগিব এতিয়া চেক আমি মেচ জিকিলো আমি এতিয়া মেচ জিকিলো এনজয় কৰি আছে জুমন কেনেকুৱা লাগিল জিকি আমাৰ মেইন প্লেয়াৰ এই কৈলাশ গোটেই মেচখনৰ উইনাৰ কেইবছৰ পিছত আহিছো মেইন খেলি